খুলচোন কেনেকুৱা আহিছে আমাৰ বনি কাৰণে বেছি ভাল লাগিছে বোলে ক'লৈ যাব এতিয়া আকৌ কোনফালে যোৱা আমাৰ মায়ে আইদেউ আকৌ বেলেগ ক্লাছ হেল্ল' গাইজ তো কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভাল বেয়া মাজতে আছোঁ মই কস্তুৰী আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যোনসকল নতুনকৈ আহিছে সেইসকলে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব ব'লক তেন্তে দেৰি নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ৰাতিপুৱা গা পা ধুই মেলি এতিয়া মই ভিতৰতে ভাত পানী বনাই আছোঁ আৰু ভোন দোকানলৈ গৈছে বনি আছে ভিতৰতে মামাকৰ লগত মামাকে পঢ়ি আছে সি খেলা ধূলা কিবা কিবি কৰি আছে আৰু আজি আমি অলপ ওলাই মেলি যাম বুলি ভাবিছোঁ কিমান ঘৰতে সোমাই থাকিম আৰু অকণ ফুৰিবলৈ যাম বুলি ভাবিছোঁ ক'ত যাম কি কথা কৈ নিদিওঁ এতিয়া ভিডিঅ'টো সেইকলৈকে চাই থাকিলে গম পাব চাই থাকিব ভিডিঅ'টো দেই এতিয়া কাম কেইটামান আছে কৈ যাওঁগৈ কৈ মেলি আকৌ লগ পাইছোঁ দেই বনিলে বহুত দিনতে ফ্লিপকাৰ্টত বস্তু এটা অৰ্ডাৰ দি থৈছিলোঁ আজি ফাইনেলি আহিলে কি বস্তু ৰ'ব দেখাই আছোঁ খুলিলে বেলেগ আৰু হে কাপোৰ তিনিযোৰ অৰ্ডাৰ দিছিলোঁ এইফালে চব এযোৰ খুলচোন শুনো খুলচোন তই খুলচোন কেনেকুৱা আহিছে পেকেটটো ওপৰৰ পৰা কিন্তু দেখিবলৈ ধুনীয়া লাগিছে আকৌ হ'বগৈ নাই বাৰু বনিলে এযোৰ তিনিযোৰ মানে ছেট আছিলে আৰু মানে কি হ'ল হেৰি আকৌ এতিয়া গৰম দিন আহিছে নাই তাক কাপোৰ লাগিয়ে থাকিব নহয় সিযোৰকে সিফালে যাবলৈ সেইটো কাৰণে বোলো কাপোৰ তিনিযোৰ একেচতে অৰ্ডাৰ দিছোঁ বহুত ধুনীয়া লাগিছে ন সেইটো মোৰ বহুত মৰম লাগিছিলে তাৰপিছত আৰু এযোৰ আছিলে নহয় দেখা পেণ্টটো চা পেণ্টটো চিম্পুল নি হ'ব আৰু এযোৰ লিয়াওঁ সেইযোৰ চাওক ধুনীয়া আহিছে ন হে দামটো চাই পেলাই নি কিন্তু মজা আহিছে এইটো দিছে নাই স্পৰ্টিংটো এইটো কলাৰটো এইটো মানে নহয় ওলমি যোৱা নহয় ধুনীয়া টাইট ফিট হয়নে ওলমি যোৱা আহিলে বেয়া হয় আৰু তেতিয়া পটককৈ ধুলে একদম বেয়া হৈ থাকে কাপোৰটো কোমলো আহিছে ন কাপোৰটো কোমল আমল আহিছে চা একদম বেছি দাম নহয় ন অঁ এইকেইটাত গোটেইকেইটাত তিনিযোৰ কাপোৰ আহিছে তিনিযোৰ কাপোৰত দাম লৈছে মাত্ৰ 367 আপোনালোককো যদি লাগে ল'ব পাৰিব 367 টকাত ইমান ধুনীয়া কাপোৰ মানে ভাল লাগিছে দেই যদি লাগে আপোনালোকক কমেণ্ট কৰিব তেতিয়া মই লিংকটো দি দিম দেই পাপাই ঘৰত নাই দেখা এই পাপাকক চিঞৰি আছে গৈ পেলাই নি পাপাই এইফালে গৈছে দোকানলৈ গৈছে কাপোৰ যে ধুনীয়া আহিছে দেই ধুন দোকানৰ পৰা আহিলেগৈ আৰু এতিয়া ভিতৰতে গা ধুই আছে আৰু বনিও গা ধুব লৈছে দুয়োটাকে গা ধুবলৈ গৈছোঁ তাৰপিছত এতিয়া মই ভাত পানী বনাই মেলি আজৰি হৈ গ'লোঁ গা পা ধুৱক তেহেঁতি তাৰপিছত ধুনীয়াকৈ ভাত খাই আৰু ওলাই মেলি আজৰি হয়হে আপোনালোকক লগ পাই আছোঁ যাবলৈ ওলাই আছোঁ আৰু দেই এতিয়া আমি সেইফালে আমাৰ চাহ এতিয়া কাপোৰৰ টোপোলা এটা লৈ লৈছোঁ এইফালে আমাৰ বনি আগবাঢ়িলে গাড়ী চব পালেগৈ গৈ যাওঁকৈ কৈ আহিছে কোন তত নাইকিয়া হৈছে তাৰ ভাবে যাবলৈ একদম নতুন ড্ৰেছ পিন্ধিছে চাহ বোলে বোলে গৈ থাকোঁ আৰু দেই এতিয়া গোটেইকেইটা ঘৰৰ পৰা ওলাই আহি থাকোঁতে হঠাতে ৰাস্তাতে আৰ্কেয়ান আৰু কল্যাণীক লগ পালোঁ ইহঁতৰ ভিডিঅ' আপোনালোকে হয়তো চাইছে বহুতে চিনি পায়ে ইহঁতক বহুত ধুনীয়া এটা কাপোল হয় তেহেঁতক মোক বহুত বেছি ভাল লাগে দেখিবলৈ দুইটা সঁচাকৈ বহুত মৰম লগা বহুত ধুনীয়া আৰু তেহেঁতক ক'লোঁ যে তোমালোকে আমাক অকণমান দেৰিৰ কাৰণে সময় দিব পাৰিবা নি তেহেঁতি একদম ইমান ধুনীয়াকৈ আমাক সময় অকণ দিবলৈ তেহেঁতি ধুনীয়াকৈ আমাক সুযোগটো দিছে সেইটো কাৰণে তেহেঁতক মানে ভাল লাগিছে মোৰ মানে এইকেইটা ৰ'ব দেখাইছোঁ ভালকৈ দেখাইছোঁ এইফালে আগে ন সেইফালে কল্যাণী দুইটাকে লগ পাই বহুত বেছি ভাল লাগিলে আমাৰ বনি কাৰণে বেছি ভাল লাগিছে বোলে দুইটাকে বহুত বেছি মৰম লাগে ইমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকে কমেডি ভিডিঅ' বনায় ৰিলচ ভিডিঅ' বনায় বহুতে চিনি পায়ে আৰু সিহঁতিতো পূৰা পপুলাৰ হৈ আছে ধুনীয়া হৈ আছে কেলৈ বেয়া হৈ আছে ধুনীয়া লাগিছে দুইটাকে লগ পাই ভাল লাগিলে এনেকৈ ধুনীয়াকৈ হেপী হৈ থাকা একদম ধুনীয়াকৈ ভালকৈ একেলগতে থাকিবা খালি বেলেগ হৈ নিদিবা দেই বেলেগ হৈ নিদিবা এতিয়া বহুতে এইবোৰ যিটি বেয়া কামত দিয়ে সেইবোৰ ইগন'ৰ কৰিবা কিমান আছে বাৰু সদায় আছে থাকেই আজিকালি এনেকুৱা বহুত মানুহ থাকে ক'বই আৰু
সেইটোতো আমি নিজে কৈছোঁ নিজে খাইছোঁ ন সেইটোৱে মানুহৰ কথা ইগন'ৰ কৰিবা একদম ধুনীয়াকৈ নিজৰ কাম কৰি যাবা আৰু আগুৱাই যোৱা সদায় সেইটোৱে বিচাৰোঁ দুইটাকে দেই অঁ ঠিক আছে এতিয়া আমি যাওঁগৈ আৰু এহেঁতিও যায়গৈ এতিয়া মানে বেছি দেৰি কৰি নাথাকোঁ আৰু এহেঁতৰ দেৰি হ'বগৈ নহ'লে আৰু আমাৰো দেৰি হ'বগৈ লগ পাই ভাল লাগিলে দেই আকৌ কেতিয়াকৈ লগ পাওঁ ঠিক নাই আৰু কেতিয়াবা লগ পাম দুইটাকে যদি আমাৰ অকাদ হয় আৰু তেতিয়া গুৱাহাটীলৈ যাম আৰু ই ৰাম হ'ব যাব পাৰিলেতো ভালেই আছিলে আৰু ধুনীয়াকৈ এহেঁতি যাবগৈ এতিয়া আমি যামগৈ আৰু দেই লগ পাই ভাল লাগিলে বহুত ভাল তেতিয়া বহুত বেছি ভাল আমিও আহিলোঁ আৰু সিহঁতেও গ'লগৈ লগ পাই বহুত বেছি ভাল লাগিলে সিহঁতক ভগৱানে সদায় দুটাকে ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ পাই গ'লোহি দেই ঘৰ হেলমেটবোৰ পিন্ধি আহিলে যে মোৰ মাথাটো একদম বিষাই যায়গৈ একদম টিঙিচ কৰিছে মানুহবোৰ নাই নেকি ঘৰত একদম মাত চাত নাই দেখোন ঘৰ আহি পোৱাৰ পিছতে আমাৰ বনীক আইতাকে পূৰা মৰম কৰিছে আৰু ককাকেও তাক ইটো সিটো সুধি আছে আৰু আজি তাৰ ভাগৰ মনটো বহুত বেছি ভাল লাগিছে ওলাই আহিবলৈ পাই ঘৰ পাই গ'লোহি আৰু এতিয়া আহিয়ে চিধা চাহ বনাবলৈ কৈছে ধুনীয়া চাহ বনাইছোঁ গাখীৰ চাহ বনাইছোঁ এইফালে বনিলে গাখীৰ আৰু মায়ে আকৌ 2 নম্বৰত লাগিলে সেইটো কাৰণে গৈছে 2 নম্বৰলৈ গৈছে সেইটো কাৰণে মায়ে বাগিব নোৱাৰিলে মই বাগিলে চোৱা আপুনি চাহ লোৱা খালোঁ ন এটা খালোঁ গাইছ আৰু এইফালে আমাৰ ঘৰটো দেখোন বহুতখিনি বেলেগ কৰিলে মানে আমাৰ আগফালৰ সেইফালে চোতালখন দেখিছেনে চোতালখনত ইমান ওখ নাছিলে মাটি ভৰালে আৰু বহুতখিনি চেঞ্জ কৰিলে ঘৰটো মই দেখাই আছোঁ দেউতাই অকলে কৰি থাকে আৰু লগ চগ নাই নহয় ভাইটিও পঢ়ি আছে নাই তাতে থাকেগৈ আমাৰ লগত দেখিছে পঢ়ি আছে সি সেইটো কাৰণে লাগি দিব নোৱাৰে কেতিয়াবা মাজে মাজে আহি আহে ঘৰলৈ আহি থাকে দেউতা অকণমান লাগি মেলি দিয়েহি এতিয়া কিন্তু ভাল লাগিছে আমাৰ বাৰীখন দেখিবলৈ মুকলি লাগিছে অলপ হ'ব দেখাই আছোঁ দেই এইটো আমাৰ পুখুৰীটো পাৰত এইপিনে ধুনীয়াকৈ মাটি দি দিলে দেখিছেনে গতিকে এনেকৈ এইটো ওখ নাছিলে মাটি দিয়া নাছিলে তাৰপিছতে সেই আগফালে সেইপিনে মাটি দিলে গৰু আহিলে সন্ধিয়া সময় হৈছে নহয় এতিয়া এজনীকৈ আহি থাকিব এইফালে গোহালিটো আছে তাতে ধুনীয়াকৈ বান্ধে গৰু এইফালে ইয়াতো মাটি দিলে এইখিনি খেৰ থকা হেৰিখিনি খেৰ ৰখা এডোখৰ জেগাডোখৰ এনেকৈ বেয়া নাছিলে এতিয়া বেৰিলে ভাল লাগিছে এতিয়া ধুনীয়াকৈ মুকলি লাগিছে এইফালে পাছফালৰ বান্দাখন এইপিনে সেনেকৈ ওখ কৰিলে ওপৰটো ঠিক মানে ধুনীয়া কৰি দিছে এতিয়া আগতে তেনেকুৱা নাছিলে মানে চাপৰ আছিলে এতিয়া অকণমান ওখ কৰি দিছে ভাল লাগিছে এতিয়া দেখিবলৈ ধুনীয়াকৈ পাছফালটো আমাৰ হেৰি কৰি দিব ওলালা নি ৰাম ওলাই মেলি ৰেডিঅ' ক'লৈ যাব দিয়া আকৌ কোনফালে যোৱা ভাগৱত পাঠ ক'ত আছে কৈ দিয়া আকৌ আমাৰ গাঁৱত ভাগৱত পাঠ আছে তালৈ যাওঁ গোহাঁই গাঁৱত তুমি নোযোৱা তেন্তে কাইলৈ যাবা আমি কাইলৈ যাম বনিয়ে মই ভাল আছে না পাছলৈ চাওঁ ঠিকে আছে চাৰ্টটা পিন্ধি ল'ব লাগিছিলে এইফালে পাছফালটো ওখ কৰি দিলে আৰু এইফালে ধুনীয়াকৈ এডোখৰত পাকঘৰ বনাব নে কি জানো এইডোখৰত এনেকৈ ভিতৰতে লেট্ৰিন বাথৰুম বনাব বুলি কৈছে দেউতাই কৈ আছে আৰু অকলে এনেকৈ বনি সেইটো কিবা খাই আছে এতিয়া ভাল লাগিছে ধুনীয়াকৈ মুকলি লাগিছে ধুনীয়া লাগিছে আমাৰ গোহাঁই গাঁৱত ভাগৱত পাঠ পাতিছে কাইলৈ সামৰণি মাৰিব আজি এতিয়া ভাগৱত ব্যাখ্যা আছে বুলি কৈছে মই যাম বুলি ভাবিছিলোঁ তাৰপিছতে আকৌ মোৰ মানে 5 দিন হৈ আছে মানে অসুবিধা হোৱা 5 দিনীয়াকৈ মানে ভাগৱত পাঠত তালৈ যাবলৈ অলপ বেয়া পাইছোঁ সেইটো কাৰণে কাইলৈ যামগৈ আজি যিহেতু গ'লেও মই চাকি দিব নোৱাৰিম ন সেইটো কাৰণে কাইলৈ যাব লাগিব এতিয়া আহি যাওক সেই ধুনীয়াকৈ গৈ আৰু সেৱা ভাগ কৰি হ'ব যাওঁ এতিয়া মই ধুনীয়াকৈ কাপোৰ কানিকেইটা সলালোঁগৈ মুখ চুখ ধুলোঁগৈ মুখ হাত ধোৱাই নাই ধূলি হৈ আছে মুখখন মুখাকেইটা ধুই লওঁগৈ দেই যাব নাই ভান পাণ পাই লৈছে অঁ তামোল পাণটো লাগিব নহয় আকৌ এই কোমলীয়া হৈ আছে পাণবোৰ এই তলৰ পৰা পাৰিব লাগে তলৰখিনি বুঢ়া নাই হেমেটো আপুনি নাযায় নে কিনো অঁ
হ'ব পাই এই যেতিয়া আকৌ দৰকাৰ হয় তেতিয়া সিহঁতি সময়ত ঘৰত নোলাই আহি অঁ ইভাগে আকৌ একেবাৰে অঁ পোহৰতে আহিব আমাৰ এখেত আগবাঢ়ি দিয়ক আকৌ সন্ধিয়া হ'ল ধুনু তালৈ গ'লগৈ মইনো ঘৰৰ ভিতৰত সোমাই থাকি কি কৰিম সেইটো কাৰণে দোকানলৈ অকণমান ওলাই আহিছোঁ লগত আছে আমাৰ এয়া পোৱালি আমাৰ দাদা ল'ৰাটো তাক লগত লৈ আহিছোঁ মানে অকলে অকলে আহিবলৈ বেয়া যায় অকণমান বস্তু লৈ লৈছিলে এতিয়া আহি আছোঁ ঘৰলৈ পোৱালিবোৰ ঘৰত থলোঁ আৰু ময়ো ঘৰ আহি পেলাই পালোহি অঁ মাতা দিয়ে বোলে কি বনাই আছে কি বনাইছে হয় বাইদেউ কি বনাইছে মানে দাইল বনাইছে ভেন্দি ফ্ৰাই আৰু বেঙেনা ফ্ৰাই মিক্স ভাজি আমাৰ মায়ে আইদেউ আকৌ বেলেগ লাজ মুখে মাতিবলৈ লাজ কৰিছে দিছে বেলেগ লাজ সেইখিনি ধুনীয়াকৈ ভাত বনাইছে ভাত হ'ব আৰু ভাত খাম আৰু নহাই নাই কেতিয়াকৈ আহিব জানো 8টা বাজিব হ'ল দেৰি হ'ব চাগে বনি আছে দুদকৰ লগত মোবাইল চাই আছে ভাত খাব হ'ল আমাৰ ধুনীয়াকৈ ভাতকেইটা খাই লওঁ মোৰ নহাই নাই 9টা বাজিলে কেতিয়াকৈ আহিব জানো তাত সিদ্ধ দিছে হলা সিদ্ধ খাবলৈ এতিয়া আমাৰ বনি খাইছে খাইছা খাই দে ধুনীয়াকৈ ভাতকেইটা ধুনীয়াকৈ খাই লওঁ ভাতকেইটা জুইশালতে খাওঁ আমি ইয়াতে খাওঁ তাত নাখাওঁ দেউতাই ভেন্দিহে অকাটো চিনিয়ে নাপায় মোৰ বাইদেউ আকৌ ৰখিলেহিয়ে খাবলৈ ধুনীয়াকৈ খা চোলা নলগাবা দে ধা খাই লওঁ দে ধুনীয়াকৈ ভাতকেইটা খাই মেলি আৰু দেই মাথাটো বৰ টিং টিং আছে কি জানো নকৰা মোৰতো টিং টিং আছে শান্তি নাই খাওঁ ধুম আৰু ভিতৰত গ'ল নাই খাওঁ ধুম কিনো কৰিছেগৈ গৈ পেলাই ইমান দিন নাই ক'লোঁ অকণমান সোনকালে গুচি আহিবলৈ হ'লে বিজুলী মাৰিছে অন্য একো নাই বাহিৰত বিজুলী মাৰিছে বৰষুণ চৰষুণ নিদিলে হয় অন্য একো নাই খাই নাই দেই ভোক লাগিছে ভাত পানী খালোঁ এতিয়া শুবলৈ লৈছোঁ এইফালে আমাৰ ছাৰো পালেহি তাৰপিছতে বনি আকৌ এতিয়া আইতাহঁতৰ লগত শুবলৈ গৈছে আইতাকে কৈছে বোলে আজি বোলে অকণমান মোৰ লগত খোৱাহি আহা বুলি ক'লে নাযায় যেনে তেনে গৈছে এতিয়া জবৰদস্তি কৰি লওক এতিয়া আমি শুবলৈ লৈছোঁ আৰু বহুত সময় হ'ল 10টা 10:30 বাজিলে এতিয়া ধুনীয়াকৈ শুওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ চাই কেনেকুৱা পালে জনাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত সকলো হাঁহি থাকক হেপী থাকক টেক কেয়াৰ বাই বাই গুড নাইট গুড নাইট গুড নাইট